অঁ হেল্ল' অঁ তুমি কি কৰি আছা? মোৰ দেৰি হৈছে, ভাতখিনি দিব নোৱাৰা বাৰীৰ? ক'ত দিছা? ভাত বাঢ়ি থৈছোঁ, আহক। অঁ গৈছোঁ। আহক আহক এয়া ঢাকি থৈছোঁ আকৌ, মই বাঢ়ি থৈছোঁ। মই জানো নহয়, সদায় আপোনাক আগতেই বাঢ়ি থওঁ। আপুনিহে গা ধুওঁতে ঢাকি থৈছা একেবাৰে ঘঁহোতে মই কওঁ নিজৰ কাপোৰকেইটা ধুব নালাগে। তেওঁ একেবাৰে নিজৰ আণ্ডাৰ পেণ্ট গেঞ্জি ধুই থৈ আহে। অৱশ্যে ভাল, নিজৰ আণ্ডাৰ পেণ্ট গেঞ্জি সদায় মানুহে নিজে ধুব লাগে। অন্ততঃ মহিলাগৰাকীক সেইটো মানে সহায় কৰিব লাগে। প্ৰভুৱে যেনিবা ৰাইজ নিজৰ গেঞ্জি আণ্ডাৰ পেণ্ট যিমান কাম হ'লেও যিমান দেৰি হ'লেও নিজে ধুই থৈ আহে দেই। এইটো বৰ ভাল কথা। কি বনাইছোঁ জানে? দালিত ভাত কেৰেলা আৰু বিলাহীটো বৰ সিজিলে বেয়া পায় নহয়, চানা দিছা? সেইকাৰণে দিছোঁ। অঁ বুট কেইটামান দি দিছোঁ তাতে। ভাল হৈছে। আৰু ভাল লাগে বেছি এয়া অকণমান মাংস কালি থৈ দিছিলোঁ, এক পিচ। আপুনিতো এপিচেই খায়, এইকণ অকণমান বনালোঁ আৰু খওক যি পাইছে। এয়া তিয়ঁহ, আমি ব্ৰেকফাষ্টত খালোঁ। এই 3 পিচেই আছে আপোনাৰ কাৰণে। আৰু সেয়া দৈ আছে, এইটো কালি কিনি অনা দৈ দেই, আৰু এইটো এই ঘৰত বনোৱা দৈ। খাওক খাওক। এই ঠাণ্ডাটোৱে দেখোন, গৰমতো এই গৰম চোলা এটাহে পিন্ধিছে। অৱশ্যে দেহাটো বৰ ঠিক নাই নহয়। হওক দিয়ক, পিন্ধক। এইটো কিন্তু ৰং অলপ উৰিছে দেই। এইটো এইবাৰ বিদায় দিব আৰু নতুন এটা আনিব। কালাৰটো ধুনীয়া কিন্তু। খওক, বতৰটো ঠাণ্ডা যে, ঠিকে আছে। চিতালীয়ে চাই আছে। আমি দুটাই দেখোন খালোঁৱেই, এই ব্ৰেকফাষ্টে খাই কৰি উঠিছোঁহে। আমি অকণমান পিছত খাম দেই। শুন তৰা কলিজা, আমি অকণমান পিছত খাম দে। যাচোন এই বাল্টিটো পেলাই থৈ আহা। এইটো হটকেছ ফাটিছে, পেলাই দিয়া। এইটো পেলাই দিয়া। যোৱা যোৱা, সেইটো পেলাই থৈ আহা, যোৱা।